Hello guys, good morning. Good morning from Lucknow. Yes, মই আছোঁ লক্ষ্ণৌত। লক্ষ্ণৌ দ্য চিটি অফ নবাবছ, নবাবৰ চহৰ বুলি কোৱা হয় লক্ষ্ণৌ। এতিয়া মই লক্ষ্ণৌ এক্সপ্ল'ৰ কৰিম। ইয়াতে কিবা ইমামবাড়া আছে এটা ভুলভুলীয়া, তাৰপিছত ধুনীয়া ধুনীয়া পাৰ্ক আছে, তাৰপিছত মাৰ্কেট আছে। মই আছোঁ বৰ্তমান হোটেলৰ অপজিট ফালে আছে হাইকোৰ্টখন, বহুত ধুনীয়া হাইকোৰ্ট। চ' দেখাই দিম এবাৰ আপোনালোকক। ৰাস্তাত যি দেখা পাওঁ একফালৰ পৰা চব দেখুৱাই যাম। দ্য গল্ডেন চিটি অফ ইণ্ডিয়া। এইটো চাওক মোৰ হোটেলৰ বাহিৰৰ ভিউ। এইবিলাক দেখিছে সৌবিলাক ডাঙৰ ডাঙৰ বিল্ডিং গল্ডেন কালাৰৰ, সেইবিলাকেই হ'ল আপোনাৰ হাইকোৰ্ট। এইফালে আপোনাৰ বহুত দূৰলৈ আছে। এইফালে গেট নাম্বাৰ 1, 2, 3 এনেকৈ নাম্বাৰিং কৰা আছে। সৌখন দেখিছে যদি চাইনবোৰ্ড লিখা আছে উচ্চ ন্যায়ালয়। এণ্ড দিছ ইজ দ্য গল্ডেন চিটি অফ ইণ্ডিয়া। এইটো চাওক কি ধুনীয়া, কি ডাঙৰ বিল্ডিং। এনেকুৱা আৰু বহুত আছে। তো এইটো ৰাস্তা হ'ল আপোনাৰ কানপুৰ যাব পাৰি। এনেকৈ আপোনাৰ ষ্ট্ৰেইট কানপুৰ ৰোড। ৰাস্তা চাওক 1, 2, 3, 4। ইয়াতে আপোনাৰ মানুহৰ ঘৰবিলাক বহুত ধুনীয়া। এইফালে চাওক কি ধুনীয়া ধুনীয়া ঘৰ। এইবিলাক সকলো মানুহৰে ঘৰ। অফিচ নহয় বা তেনেকুৱা কোনো একো হোটেল ৰেষ্টুৰেণ্ট নহয়। আছে হোটেল ৰেষ্টুৰেণ্ট ধুনীয়া ধুনীয়া, কিন্তু আপোনাৰ মানুহৰ ঘৰবিলাকো বহুতেই ধুনীয়া। এইবিলাক চাওক, আৰু সেউজীয়া পৰিৱেশ, লগতে গছ গছনি কোনো কটা নাই। এইবিলাক ধুনীয়া জেগা। এইফালে মেবি এইটো মাজত ফুটপাথ হ'ব। তো দুইফালে গাড়ীৰ মাজত ফুটপাথটো আছে। এনেকুৱা চিটিত এনেকুৱা গছ গছনি থাকিলে পলিউশ্যন বহুত কম হয়। দ্য গল্ডেন চিটি অফ ইণ্ডিয়া। এইফালে চাওক কি ধুনীয়া ঘৰ। মই গৈ আছোঁ এতিয়া ডেকাথলন। ইয়াৰে লক্ষ্ণৌ থকা ডেকাথলনত গৈ আছোঁ। মোৰ অলপ কিবা বস্তু ল'ব লগা আছে। ত' বলক ডেকাথলনখন দেখাই দিম। আপোনালোকে চাওক ইয়াতে এইটো কি ধুনীয়া বস্তু বনাই থৈছে, চৰাইৰ বাহ। কিতনা करके है ये? कितना करके दाम? 300 रुपये का ना। বহুত ধুনীয়া, আপোনালোকেও বনাব পাৰে ঘৰত। ধুনীয়া লাগিছে। থাৰ, অহ, দিছ ইজ মাই ড্ৰিম কাৰ। লুক এট দিছ বিউটি মেন, বিউটি। ইয়াৰ পৰা মই লেফ্ট ছাইড যাব লাগিব। লেফ্ট ছাইড গৈ জানেশ্বৰ মিশ্ৰা পাৰ্ক, ইয়াৰ পৰা চিধা। ৰুকো ৰুকো, অ'কে। বহুত ডাঙৰ পাৰ্ক বুলি কৈছে হোটেলৰ মানুহজনে। গৈ চাওঁ, চাই থাকক আপোনালোকে, গম পাব কেনেকুৱা পাৰ্ক। সঁচাকৈ বহুত ডাঙৰ, গেটটোৱে ইমান ডাঙৰ। জানেশ্বৰ মিশ্ৰ পাৰ্ক। भैया बाइक ले कहाँ पे रखना पड़ेगा? 1 नंबर या 7 नंबर पार्किंग है? हाँ, बाइक का टोकन वहाँ पे देगा। बाइक का टोकन वहीं मिल जाएगा इधर। पीछे 1 नंबर पे। हाँ हाँ, बाइक का टोकन मिल जाएगा और पार्क का भी हाँ यही गेट है ना पार्क का? आगे है। ये पार्क का गेट तो यही है। नहीं वहाँ भी है। वहाँ भी है? हाँ ठीक है, थैंक यू। वो 1 নম্বৰ গেট ইয়াতে আহিব দিছে। সুধি লওঁ। 15 रुपया वहाँ पे लगा दो ना। চ' ইয়াতে পাৰ্ক কৰি দিওঁ মোৰ তুফান। তুমি ইয়াৰ পৰা চাই থাকা পাৰ্কখন, মই ভিতৰৰ পৰা চাই আহোঁ। অ'কে। लंदन के बाद दूसरा पार्क है इंडिया में। लंदन के बाद दूसरा पार्क? और कोई पार्क नहीं इससे बड़ा? শুনিলেনে আপোনালোকে? মানে লণ্ডনৰ পিছত
যদি ডাঙৰ পাৰ্ক আছে আমাৰ ইণ্ডিয়াত আৰু এইখনে আছে লক্ষ্ণৌত তো চলতে এন্ট্ৰি টিকট 10 টকা তো ভিতৰত এন্ট্ৰি टिकट दिखाना पड़ेगा थैंक यू ये गाड़ी ले जा सकते हैं क्या 300 रुपये पूरा पार्क घुमाएगा कितना टाइम क्या क्या 5 किलोमीटर सिंगल आदमी भी ले जाता है ना सिंगल आदमी भी ले जाता है 300 हाँ हाँ तो 300 টকা ল'ব এখন লৈ গ'লে চ' এনেকুৱা গাড়ীত উঠিব বিৰাট মন আছিল আজি উঠিম আৰু লৈ গোটেই পাৰ্কখন 5 কিলোমিটাৰ ঘূৰাব উফ কি ধুনীয়া ঠাই এইখন থৈ দিওঁ 9044 आप मुझे ढूंढ लेंगे हाँ 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 ठीक है গাড়ী বুলি ছেভ কৰি থলোঁ চ' মই এতিয়া খোজকাঢ়ি অকণমান জেগাবিলাক চাই লওঁ তাৰপিছত ইয়াৰে নাম্বাৰটো দি দিছে গাড়ীৰ লাগিলে কৈছে কি ফোন কৰি দিলে হ'ল তাৰ পৰা আকৌ ঘূৰাই দিম বহুত ৰোড নিট এণ্ড ক্লিন জনেশ্বৰ মিশ্ৰ পাৰ্ক এখন মেপ আছে ইয়াতে কোনফালে কি আছে ইয়াতে চাই ল'ব পাৰে वाह 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 मस्त जगह है भाई मस्त लंडনৰ পিছত ডাঙৰ পাৰ্ক আছে যদি এইখনে আছে এইখন আছে লক্ষ্ণৌত দ্য গোল্ডেন সিটি অফ ইণ্ডিয়া বিউটিফুল বিউটিফুল ধুনীয়া বতাহ দি আছে Oh, look at this national flag salute. Wow, 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 wow. Evening ভাল লাগে বুলি কৈছে ইয়াতে লাইটিং হয় তাৰপিছত আপোনাৰ বহুত মানুহ আহে সো মই ইভিনিং আহিম আৰু এবাৰ এতিয়া অকণমান চাই যাওঁ ইমান দূৰ বাপৰে আৰু সবতকৈ ভাল কথা হ'ল ইয়াতে এণ্ট্ৰি মাত্ৰ 10 টকা লৈছে মানুহৰ এজনৰ এডাল্ট 10 रुपीस আৰু বাইকৰ লৈছে মোৰ 15 টকা ইমান ডাঙৰ পাৰ্ক মাত্ৰ 10 টকা এন্ট্ৰি বহুত ভাল লাগিছে সো লক্ষ্ণৌ আহক এবাৰ সকলোৱে আৰু এনেকুৱা জায়গাবিলাক এক্সপ্লোৰ কৰক আৰু আগত যাওঁ আৰু চাওঁ কিবা কিবি ইয়াতে আপোনাৰ গান বাজি আছে সৰু সৰুকে শুনিছেনে আপোনালোকে স্পিকাৰ আছে ইয়াতে সৰু সৰু গান বাজি আছে তো চাওক কি ধুনীয়া ঠাই ৰ'দ দিছে বহুত তথাপিও বতাহটো দি থকাৰ কাৰণে ভাল লাগিছে ইয়াতে এখন আপোনাৰ এয়াৰফোৰ্চৰ এয়াৰ জেট আছে এখন গাড়ী চাওক এনেকৈ মই উঠিম অকণমান পিছত বতাহ ধুনীয়া বতাহ দিছে ইয়াতে এখন বৰ্ড আছে শ্ৰী জনেশ্বৰ মিশ্ৰ কা জন্ম 5 আগষ্টত 1933 তেখেতৰ জন্ম হৈছিল এইজনে মহান পুৰুষ এইজন ডাঙৰ ষ্টেটুটো দেখিছে যে এইজনে সেই মহান পুৰুষজন এইটো ষ্টেটুটো চাই লওক বহুত ডাঙৰ বহুত ঘূৰি আছোঁ বহুত ৰ'দ তথাপিও ভাল লাগিছে বতাহ দি আছে খোজকাঢ়ি যাই আছোঁ চাৰিওফালে আৰু এইফালে আছে এইফালে আৰু কিবা কিবি আছে তো চাই লওঁ আৰু কি আছে ইয়াতে এইটো এটা এয়াৰ জিম আছে আপুনি ৰাতিপুৱা গধূলি আহিলে ইয়াতে এক্সাৰচাইজ কৰিব পাৰিব কি ধুনীয়া চাওক এখন চাইক্লিং কৰা
তাৰপিছত এইফালে আছে আপোনাৰ এইবিলাক বহুত বতাহ দি আছে বহুত क्या हुआ बहुत गरम तो यहाँ आহি গৈছে মোৰ কাষত মই ইয়াতে বহুতে ইমান ৰ'দ इस गाड़ी का नाम क्या है 300 रुपया 6 किलोमीटर की राउंड 6 किलोमीटर का राउंड 300 रुपया ठीक है चलो एक सेकेंड हेलमेट ले लेता हूँ तो कहाँ पे थे आगे बैठिए ना आगे बढ़िए अपना बैठाएंगे आगे हेलमेट उधर गिर का तो नहीं ना आगे जॉन ड्राइवर गोल्फ कार्ट जनेश्वर मिश्रा पार्क 376 एकड़ में पार्क 76 एकड़ जी गाड़ी की रनिंग 6 किलोमीटर है हाँ गोल्फ कार्ट से पार्क में भ्रमण कर सकते हैं हाँ हाँ गाड़ी की राइड है 300 रुपये किराया है इसमें 5 से 6 लोग बैठ सकते हैं এইফালে চাওক আৰু পিছফালে বহিব পাৰে এতিয়া বৰ্তমান মই অকলে আহিছোঁ কাৰণে অকলে লৈ লৈছোঁ 300 টকা গাড়ীখনৰ ভাড়া তো 6 জন বহিব পাৰে আৰু এনেকৈ গাড়ীত বহি আপোনালোকে গোটেই পাৰ্কখন পূৰা মই খোজকাঢ়িটো অলৰেডি চালোঁৱেই গোটেইখিনি তথাপিও বহুত বাকী ৰৈ গ'ল চ' এতিয়া গাড়ীখনত বহিছোঁ আকৌ এইবিলাক চাম बच्चों का प्ले ग्राउंड 12 साल के नीचे का हाँ हाँ बच्चे झूले झूल सकते हैं लेफ्ट साइड में ओपन जिम অপেন জিম এইটো মই আপোনালোকক অলপ আগতে দেখাই দিলোঁৱে এইটো অপেন জিম এয়াৰ জিম सुबह शाम फ्री रहता है सुबह 5 से 8 फ्री रहता है हाँ हाँ शाम को 7 से 8 फ्री रहता है इसके बगल में ओपन जिम के बगल में रबर ट्रैक है जॉगिंग करने के लिए रबर ट्रैक जी जॉगिंग कर सकते हैं सन 30 है उस पर दौड़ने के लिए বিন্দাছ গৈছোঁ অকলে অকলে কি মজা মজা লাগিছে राइट में जो झील है हाँ हाँ इसमें म्यूजिक नॉर्मल फाउंटेन चलता है शाम को 5 बजे से हाँ हाँ और मछलियाँ भी है मछलियाँ भी है ইয়াতে আপোনাৰ মাছো আছে मछलियाँ देखने के लिए पॉपकॉर्न डालेंगे तभी मछलियाँ दिए जनेश्वर मिश्रा जी ये है ना ये जनेश्वर मिश्रा जी इन्हीं के नाम से पार्क बना है ये समाजवादी पार्टी के नेता थे हाँ हाँ बलिया के रहने वाले हैं इलाहाबाद में सांसद नेशनल फ्लैग मान डांगर यूपी का सबसे बड़ा फ्लैग है हाँ हाँ झंडे की ऊंचाई है 207 207 फीट जी 207 फुट 207 फुट जी झंडे की ऊंचाई है 207 फुट उसमें कपड़ा लगा है 60 फुट चौड़ाई 90 फुट लंबाई 90 फुट लंबाई जी यूपी उत्तर प्रदेश का सबसे बड़ा फ्लैग हाँ हाँ মানে এইটো ये উত্তৰ right প্ৰদেশৰ है। সকলোতকৈ ওখ ফ্লেগ এইখন ইয়াতে আছে এইটো চাওক আপোনালোকে লুক এট দিছ য়েছ ৱাও ৱাও awesome awesome this is India this is India बाइक नंबर 1 से पार्किंग है उसके आसाम नंबर वो
वो चीज हम गलत कह ही नहीं रहे ना, अपने समझ रहे हैं। वो सब ठीक है, लेकिन अब চ' মই পাৰ্কখন ঘূৰিলোঁ গোটেই, দাদাজনে গোটেই দেখালে মোক ঘূৰালে। এতিয়া মই ইয়াৰ পৰা আকৌ বেলেগ এঠাইত যাম। তো ব'লক আকৌ লগ পাম বেলেগ এখন পাৰ্কত বা বেলেগ এটা জেগাত। লক্ষ্ণৌ আজি গোটেই দেখিম আপোনালোকক, চাই থাকক ৰাইড উইথ তুফান।